যেতিয়া বহুত দিনৰ মূৰত স্কুল লাইফৰ বন্ধুবোৰক লগ পোৱা যায় তেতিয়া আনন্দৰ মাদকতা কিছু সুকীয়া হয়। ৰবি, নিতুল, পবিত্ৰ আৰু অমৰ চাৰিজন মিলি বন্ধ দিনত অসমৰ বহিৰাজ্য গোৱালৈ বুলি এটা ট্ৰিপত গৈছিল। ফ্লাইট আৰু হোটেল বুকিং সকলো অলৰেডি মোবাইলতে হৈ গ'ল, মাথো পেকিংহে ৰৈ গৈছিল। পিছত সেইখিনিও কমপ্লিট কৰি ল'লে। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত চাৰিজন ফ্লাইটত উঠিলে আৰু 4 ঘণ্টামানৰ পিছত গোৱা ৰিজৰ্ট পালেগৈ। হোটেলত সোমাই প্ৰথমে পেট পূজা, তাৰপিছত স্থানীয় কিছু ঠাই চাবলৈ গ'ল। চাই চাৰিওটাই ভাগৰ যেন অকণমান অনুভৱ হ'ল। নিতুল, অমৰ আছিল এটা ৰুমত আৰু পবিত্ৰ আৰু ৰবি আছিল আন এটা বেলেগ ৰুমত। গোটেইকেইটাই এতিয়া মাথো যিমান পাৰে সিমান শুব। সিহঁতৰ যি ভাগৰ লাগিছিল বিচনাত পৰোঁতেই টোপনি লাল কাল হ'ল। অমৰে তৎক্ষণাত চকুকেইটা মেলি চাই তাৰ ড্ৰেছিং আইনাখনত দেখা পাই নিতুল শুই থকা বিচনাৰ ভৰি পথানৰ ফালে এজন অচিনাকি 40 বছৰমান বয়সৰ মানুহ এজন বহি আছে আৰু নিতুলৰ ফালে সেই মানুহজনে লাগি চাই আছে। অমৰে তৎক্ষণাত বিচনাৰ পৰা উঠি ৰুমৰ লাইটটো জ্বলালে আৰু সেই মানুহজন তাত হঠাৎ নাইকিয়া হৈ গ'ল। অমৰে ভাবি পোৱা নাছিল এইটো তাৰ ভ্ৰম নে বেলেগ অন্য কিবা। সি ভয়ত ঘাবি গৈছিল আৰু তাৰ শুকাই গৈছিল ডিঙিটো, আৰু সি পানী খাবলৈ ধৰোঁতেই এটা মিহি শব্দ শুনা পালে আৰু সেই শব্দটো লাহে লাহে বাঢ়ি আহিব ধৰিছিল। সি যেতিয়াই ভালকৈ ধ্যান দিলে সেই শব্দটো টেবুলৰ ফালৰ পৰা আহি আছিল। লাহে লাহে ভয়ে যেতিয়া অমৰ টেবুলৰ ফালে গ'ল, কলাৰ বটলটোৰ পৰা সেই শব্দটো আহি আছিল। সি নিজকে হাঁহিলে, চিচ, কি যে কথা মই চিন্তা কৰি থাকোঁ। বটলৰ খপটো বন্ধ কৰি সি উভতিলে। তেনেতে সি আৰু এটা শব্দ শুনা পালে। এইবাৰ শব্দটো বাথৰুমৰ পৰা আহি আছিল। বাথৰুম গৈ দেখে টেপটো খুলি আছে। সি টেপটো বন্ধ কৰি বিচনাত বাগৰিছিলহে। এইবাৰ দুটা শব্দ একেলগে শুনিব ধৰিলে। এটা সেই বাথৰুমৰ শব্দ আৰু আনটো নিতুলে সপোনত বকি আছে, তাই মোক এৰি দিয়ক, মোক এৰি দিয়ক। নিতুলক অমৰে জগাই দিলে। তেতিয়া নিতুলে ক'লে, কোনো মানুহ এজনে তাক সপোনত বাৰে মাতি আছে। দেখাত মানুহজন সাধাৰণ, কিন্তু মুখখন বহুত ভয়ানক আছিল। সেই মানুহজনৰ কাপোৰবোৰ জ্বলি আছিল আৰু বাৰে সেই মানুহজনে মোক হাত বাউলি দি মাতি আছিল।